বন্দে মাতৰম আমাৰ ৰাষ্ট্ৰগীত আজি 150 বছৰ হ'ল ইয়াৰ ৰচনা হোৱা। মই এই মুহূৰ্তত যিগৰাকী মহান সাহিত্যিকে দেশভক্তই এই গীত ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জী, তেখেতক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষতেই বন্দে মাতৰমৰ 150 বছৰ উপলক্ষে চৌদিশে ভাৰতবৰ্ষৰ জনগণ একত্ৰিত হৈ আজি দেশবাসীয়ে এই গীত ৰচনা কৰা বংকিম চন্দ্ৰ চেটাৰ্জীক স্মৰণ কৰিছে আৰু গীতটোৰ যোগেদি ভাৰতবৰ্ষক আগন্তুক দিনত বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে। কাৰণ আপোনালোকে জানে এই গীত ৰচনাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতেই মানুহৰ মনত এটা শক্তিশালী আধ্যাত্মিক চেতনা, ভাৰত মাতাৰ প্ৰতি সমৰ্পিত ভাৱনাৰে প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ ৰাষ্ট্ৰীয় কৰ্তব্য নিষ্ঠাৰে পালন কৰা আৰু এই গীতৰ পৰা অনুপ্ৰাণিত হৈ ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত প্ৰতিগৰাকী ভাৰতীয়ই নিষ্ঠাৰে আত্মনিয়োগ কৰা আৰু ভাৰতবৰ্ষৰ বুকুত বিৰাজমান সাংস্কৃতিক, সামাজিক, ভৌগোলিক, আধ্যাত্মিক যিমানবিলাক শক্তি, এই শক্তিবিলাকৰ সন্দৰ্ভত মানুহে এটা সঠিক চেতনা লাভ কৰা। কাৰণ বন্দে মাতৰম গীতত সকলোবিলাক কথা উল্লেখ আছে আৰু অখণ্ড ভাৰতক সেই সময়ত এই গীতৰ যোগেদি জীয়াই ৰখাৰ প্ৰয়াস আৰু এই গীতৰ যোগেদি প্ৰতিজন ভাৰতীয় যাতে ৰাষ্ট্ৰৰ হকে, মা ভাৰতীৰ হকে সংকল্পবদ্ধ হয় তাৰ বাবে আহ্বান জনোৱা আৰু মাৰ প্ৰতি পুত্ৰ কন্যাই প্ৰকৃতাৰ্থত ভক্তিভাৱেৰে সেৱা কৰিলেহে সেইটোৱে দেশ সেৱা, প্ৰকৃত দেশ সেৱা। গতিকে এই গোটেইবিলাক বাৰ্তা লৈ ভাৰতীয় প্ৰতিগৰাকী ব্যক্তিয়ে বিশেষভাৱে উৎসাহিত হৈছিল, প্ৰেৰণা পাইছিল আৰু আমাৰ ৰাষ্ট্ৰগীতৰ যোগেদি ভাৰতবৰ্ষৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ সন্দৰ্ভত সেই সময়ত চেতনা প্ৰদান কৰিছিল। গতিকে ইয়াৰ পৰা প্ৰতিগৰাকী ভাৰতীয় অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰৰ হকে সমৰ্পিত ভাৱনাৰে কাম কৰিছিল। গতিকে আজিও আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ বক্তব্যত আজি কৈছে ভাৰতবৰ্ষক এই অমৃতকাল যাত্ৰাত আটাইতকৈ পৃথিৱীৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা, আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ বাবে এই বন্দে মাতৰমৰ পৰা আমি প্ৰেৰণা লৈ এই যাত্ৰাক দৃঢ়তাৰে আগুৱাই নিব লাগিব। গতিকে মই বিশ্বাস ৰাখিছোঁ যে বছৰজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমাৰ উঠি অহা প্ৰজন্মই এই গীতত থকা মূল তত্ত্ববিলাক, যিটো বাৰ্তা, এই সকলোবিলাক কথা আয়ত্ব কৰিবলৈ সক্ষম হ'ব আৰু সেই ভাৱনা শক্তিৰে ভাৰতবৰ্ষৰ প্ৰতি সমৰ্পণ ভাৱনাৰে তেখেতসকলে আগন্তুক দিনত ৰাষ্ট্ৰ সেৱা কামত আত্মনিয়োগ কৰিব নিস্বাৰ্থভাৱে।